নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ জিকে ট্ৰিক্স চেনেললৈ স্বাগতম। আজি আমি এই ভিডিঅ'টোৰ যোগেদি বিহু সম্বন্ধীয় কেইটামান অতিকৈ প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকৈ চাব। যিসকলে বিহুৰ প্ৰতিযোগিতাত প্ৰতিযোগী হ'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতি প্ৰয়োজনীয়। আহকচোন বন্ধু বান্ধৱীসকল, আজি প্ৰশ্ন উত্তৰ শিতানৰ প্ৰথম প্ৰশ্নটো কি আছে তাৰ বিষয়ে আগবাঢ়োঁ। প্ৰশ্ন নং 1, আলি আই লৃগাং অসমৰ কোন জনগোষ্ঠীৰ এক বসন্ত উৎসৱ? বন্ধু বান্ধৱীসকল, আপোনালোকৰ সুবিধাৰ্থে আমি প্ৰত্যেকটো প্ৰশ্নৰ বিপৰীতে 5 ছেকেণ্ডকৈ এটা সময় নিৰ্ধাৰণ কৰি দিছোঁ। যদি আপুনি শুদ্ধ উত্তৰটো জানে কমেণ্টত জনাবচোন। সময় আৰম্ভ হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসমৰ মিচিং জনগোষ্ঠীৰ বসন্ত উৎসৱ। প্ৰশ্ন নং 2, গামোচাৰ তোলা ফুলবোৰত সাধাৰণতে কিয় ৰঙা ৰং দিয়া হয়? শুদ্ধ উত্তৰটো হ'ব ৰঙা ৰংটো উৰ্বৰতাৰ প্ৰতীক। প্ৰশ্ন নং 3, বিহু সন্মিলন প্ৰথমবাৰৰ বাবে ক'ত আয়োজন কৰা হৈছিল? সময় আৰম্ভ। শুদ্ধ উত্তৰটো হ'ব গুৱাহাটীৰ লতাশিলত। প্ৰশ্ন নং 4, বহাগ বিহুৱে কিহৰ আগমনৰ সূচনা কৰে? সময় আৰম্ভ হৈছে। শুদ্ধ উত্তৰটো হ'ব অসমীয়া নৱবৰ্ষৰ। প্ৰশ্ন নং 5, ৰাভাসকলে পালন কৰা বসন্ত উৎসৱটোৰ নাম কি? সময় আৰম্ভ। শুদ্ধ উত্তৰটো হ'ব বাইখৌ। প্ৰশ্ন নং 6, মহৰ শিঙৰ পেঁপা সাধাৰণতে কেনেকুৱা মহৰ পৰা লোৱা হয়? সময় আৰম্ভ হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গেয়া মহ অৰ্থাৎ ডেকা মহ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই যদি ভাল পাই আছে এটা লাইক কৰি দিবচোন। আমাৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, বিভিন্ন সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ শিতানৰ প্ৰশ্ন উত্তৰ পাই ৰাখিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়োঁ। প্ৰশ্ন নং 7, ৰাতি বিহু অসমৰ কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে? সময় আৰম্ভ হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাতি বিহু মৰাণ জনগোষ্ঠীৰ লোকসকলে পালন কৰে। প্ৰশ্ন নং 8, পেঁপা এটাৰ মুখত দি বজোৱা অংশক কি বুলি কোৱা হয়? সময় আৰম্ভ হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বেহু। পেঁপা এটাৰ মুখত দি বজোৱা অংশক বেহু বুলি কোৱা হয়। প্ৰশ্ন নং 9, ঢোলৰ উৎপত্তি ক'ত অৰ্থাৎ ঢোলৰ জন্ম ক'ত হৈছিল? সময় আৰম্ভ হৈছে। শুদ্ধ উত্তৰটো হ'ব ঢোলৰ উৎপত্তি কৈলাশত। পাণ্ডৱ অৰ্জুনে ইয়াক মৰ্ত্যলৈ নমা আইনা বুলি লোককথাত পোৱা যায়। বন্ধু বান্ধৱীসকল, আজি প্ৰশ্ন উত্তৰ শিতানৰ শেষৰ প্ৰশ্নটো হৈছে অসমৰ ডিমাচা আৰু তিৱাসকলে ব্যৱহাৰ কৰা ঢোলবিধৰ নাম কি? বন্ধু বান্ধৱীসকল, উত্তৰটো কমেণ্টত জনাওকচোন। সময় আৰম্ভ হৈছে। শুদ্ধ উত্তৰটো হ'ব খ্ৰাম। আজি প্ৰশ্ন উত্তৰ শিতানৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবচোন।